এইবাৰ মই জিকিলে আপোনালোকৰ গাঁৱৰ ৰাস্তা পদূলিৰ সকলো সমস্যা দূৰ কৰি দিম। মই এবাৰে কওঁ, দুবাৰ কোৱা মোৰ অভ্যাস নাই। মাতৃয়কে আপোনালোকৰ সেইবোৰ বিয়া আৰু সকাম খোৱা ৰাজনীতি। দুখীয়া খেতিয়কৰ হাৰ বেচ ধনী মানুহে পায়। চালা সিহঁতে নিজকে নিজে কি বুলি ভাবে? আমাৰ নিচিনা দুখীয়া মানুহবিলাকক সিহঁতে মানুহ বুলি নাভাবে। ঐ তই কোন হয়? এই তহঁতৰ নিচিনা চিন্তাধাৰা মানুহৰ বাবে আজিও আমাৰ সমাজত হিন্দু মুছলমানৰ ৰাজনীতি চলি আছে। একদম চৰিয়াই দিম। তাৰ বাহিৰে আপোনালোকেনো আৰু কি কৰিব পাৰিব? এয়াহে এজন প্ৰতিনিধিৰ চৰিত্ৰ। একদম মাৰি দিম। তোক এতিয়াই উঠাই লৈ যাম। ধুলৰে চাপৰত পেপাৰে লহৰত ধুলৰে চাপৰত পেপাৰে লহৰত ধুলৰে চাপৰ পেপাৰে লহৰ ৰঙতে নাচিছে মন মোৰ। বিহুৰে বতৰ মইতো পোৱা নাই খবৰ, মূৰতে উঠিছে খং মোৰ। তই ক'লেও নুশুন বুজালেও নুবুজ মিছাতেই লগাও জগৰ। ধুলৰে চাপৰ শুনি পেপাৰে লহৰ তাই হেনো আকাশক ভাল পায়। এই আকাশ, তাৰ থাকিবলৈ এটুকুৰা মাটি নাই। কি পলাবলৈ চেষ্টা নকৰিবি। আজি তোক মোৰ হাতৰ পৰা ফিৰাই দিছো। আমি সুপধৰ নহয়। দেউতা ক'ত গ'ল? দেউতা ক'ত গ'ল মা? বৰ ভোক লাগিছে, কিবা এটা দিয়া না। অ মা, তোলে বৰ মনত পৰিছে। উকা লাগিছে। মই আছো তোমাৰ বাবে, তুমি জানো থাকিবাৰ। শুনিব পাৰ, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা আহিব পাৰে। ঐ, যা এইটো